পূজা কিবা এটা কয়তে আজি বিশ্বকৰ্মা বুলি আমাৰ ঘৰত আমাৰ লগৰ কেইজনী আহিলে আমাৰ বোলে মোৰ কি হয় হেল্ল' এভৰিৱান, মই সুমি আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, মোৰো ভাল। আজি মই ঘৰৰ ভ্লগ বনালোঁ, মাজে মাজে বনাই থাকিম আপোনালোকে যদিহে বিচাৰে। ভিডিঅ'টো বনোৱা এইটো কাৰণে হ'ল যে আজি ঘৰতে পূজা পাতিছে, বিশ্বকৰ্মা পূজা। আৰু এইবাৰ বিশ্বকৰ্মা পূজা 18 তাৰিখ পৰিছে। এনে 17 ছেপ্টেম্বৰত হয়, বাকী যিয়ে নহওক এবাৰ 18 ছেপ্টেম্বৰত পৰিছে যিহেতু ভালকৈ পূজাটো হ'লেই হ'ল। আৰু দিনটোত কি কৰিলোঁ কি নাই তাকে আপোনালোকক দেখাম বুলি ভাবিলোঁ। প্ৰথমতে এতিয়া মই ঘৰৰ কাম কৰি লওঁ, তাৰপিছত আপোনালোকক লাহে লাহে দেখাই যাম আমাৰ ঘৰত কি হৈছে কি নাই। A few moments later. এইফালে আমাৰ ৰুমো হৈ গ'ল, ৰাতিপুৱাই কৰিলোঁ মই ঠিক। 2000 years later. আমি এতিয়া ক'ত যাম? ফুল ছিঙিবৰ কাৰণে ন? কওঁ Hi guys, আমি ফুল ছিঙিব যাম পূজাৰ কাৰণে। পূজা কাৰণে ব'লা। আৰু এইফালে পেহীহঁতৰ ঘৰত আমি ফুল ছিঙিব আহিলোঁ। আৰু এইফালে বা আৰু মই ৰাতিপুৱাই মণ্ডপটো সজালোঁ। আৰু এইফালে মায়ে পূজাত লাড়ু দিবৰ কাৰণে চাউল খুন্দি আছিলে, লগতে ময়ো কৰি আছিলোঁ। প্ৰথমতে মায়ে ঘৰতে পূজা দি লৈছে। ৰুদ্ৰ জ্যোতি জাত সেই জ্যোতি স্থিতি হৈলা অঞ্জনাৰ গৰ্ভত। পৱন পুত্ৰ কেশৰী নন্দন ৰুদ্ৰ অৱতাৰ হলো
আৰু এইফালে লাৰু বনোৱা দেখাম বুলি ভাবিছিলোঁ, দেখুওৱা নহ'লে। আৰু গাঁৱৰে নামতি দল আহিছে নাম ধৰিবৰ কাৰণে। মই বাৰু মাজে মাজে দেখাই যাম, বেছি দেখাব নোৱাৰিম কাৰণ কপিৰাইট লাগি যাব। এইটো কাৰণে মাজে মাজে যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু এইপিনে খিচিৰি বনাই আছে খুৰীহঁতে, এইপিনে বহি আছে গৰমত। আৰু এইফালে নামতি দিবৰ কাৰণে চাহ যোগাৰ কৰি আছে। এইপিনে বৌ আৰু পেহী লৈ গৈ আছে। আৰু এইফালে আইতাই কাম কৰি আছে। আৰু এইফালে নাম সামৰিলে আমি গোটেইবোৰে আশীৰ্বাদ লৈছোঁ। আজি বিশ্বকৰ্মা বুলি আমাৰ ঘৰত মোৰ লগৰ কেইজনী আহিল। এইপিনে সোনিয়া বহি আছে, এইপিনে আৰু এইপিনে পুলু বহি আছে। কওক কিবা এটা মোৰ চেনেলটো। বিশ্বকৰ্মা পূজা খাব আহিছোঁ আজি চুমিহঁতৰ ঘৰত। তাৰপিছত কি তাই চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। তুমি কি নাৰ্ছ? বনা পিন্ধি ল।
এইটো ল হেৰি আছে ইমান তাই ঐ চলে এইটো কাণত ল কাণতে নোসোমাইছে ৱাটো পিছপিনে বেজি দিছে Oh, no, 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 no. ঐ কি বেমাৰ আছে সোনিয়া ইয়ে ৰাম ডক্টৰটো ভাল নহয় ডক্টৰ আৰু এইপিনে আমি হাঁহি ধেমালি কৰি কেনে খিচাৰি খাব বহিছোঁ আৰু মই ভিডিঅ'টো এইখিনিতে সামৰিলোঁ ভিডিঅ'টো কেনেকুৱা আছে জনাব পাৰিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব যাতে মই আগলৈ ভিডিঅ'বোৰ দি থাকিব পাৰোঁ আজিলৈ আহিছোঁ বাই বাই